বন্ধু বান্ধৱীসকল পুনৰবাৰ আপোনালোকক আজি আকৌ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ মানে সৰবুকৰ শ্ৰী শ্ৰী গৰখীয়া মন্দিৰ স্থানত। তো তালৈকে আপোনালোকক সকলোকে লৈ গৈ আছোঁ। তো তাত আপোনালোকে বিভিন্ন বস্তু দেখিব পাব, লগতে এটা প্ৰকৃতিৰ মাজত থকা মন্দিৰ, যিটো মন্দিৰৰ নাম নেকি গৰখীয়া মন্দিৰ। তো তালৈকে গৈ আছোঁ। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। আমি পাই গ'লোঁ এতিয়া কামাৰগাঁও। তো কামাৰগাঁৱৰ ৰাস্তাৰ মাজে মাজে সুন্দৰকৈ গৈ আছোঁ। তো জানেইতো আপোনালোকক আগতে কৈয়ে থলোঁ, গৈ আছোঁ আমি আজি গৰখীয়া মন্দিৰ সৰবুক। তো চাই থাকিব বন্ধু বান্ধৱীসকল। ফাইনেলি মানে আমি আহি পাই গ'লোঁ গৰখীয়া মন্দিৰ। তো এতিয়া পেকেট ধূপ চুপ লৈ ভিতৰলৈ সোমাই যাম। তো আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব। আৰু চাওক মানুহ। তো এতিয়া আপোনালোকক অকণমান বাহিৰৰ পৰা দেখুৱাই দিছোঁ। মানুহ চাওক, গাড়ীয়ে মানুহে বজাই একেবাৰে। আৰু বন্ধুসকলে এতিয়া পেকেট ধূপ লৈ গৈ আছোঁ আমি মন্দিৰত, চাই থাকিব। আৰু বন্ধুসকলে এতিয়া আমি পূৰা ফুৰিৰ দোকানত সুন্দৰকৈ চোদাজৰা থৈ মন্দিৰত গৈ আছোঁ। তো চাই থাকিব। আৰু বন্ধুসকলে এতিয়া গৈ আছোঁ আমি ভিতৰলৈ। আৰু হোৱা গেট চাওক আপোনালোকে, হোৱা গেট আপোনালোকে দেখিছে ইয়া। তো বন্ধু বান্ধৱীসকল, পোনপ্ৰথমতে আমি চাই থাকিব আপোনালোকে। ঘৰতখন থৈ কিনে ভিতৰলৈ গৈছে এইফালে। সোমালে। আৰু বন্ধুসকল এতিয়া গৈ আছোঁ আমি ভিতৰলৈ, সেই থাকক। আৰু যিহেতু বৰ্তমান চলি আছে মাঘৰ সময়ত, সেইবাবে মানুহ বহুত। চাওক। আৰু বন্ধুসকলে এইপিনে পূৰা আমি ঘূৰা চেৰাত থৈ গৈ আছোঁ মন্দিৰত, চাই থাকিব। সুন্দৰকৈ পানী ওলাই আছে চাওক। আৰু বন্ধু বান্ধৱীসকল এতিয়া আমি আহি গ'লোঁ ভিতৰ ভাগত। আপোনালোকক এতিয়া সুন্দৰকৈ ভিতৰ ভাগ দেখুৱাই থাকিম, চাই থাকিব। আৰু মানুহ চাওক, মানুহ বহুত মানুহ ইয়াত আজি। তো সুন্দৰকৈ দেখুৱাই থাকিম আপোনালোকক, চাই থাকিব। আৰু বন্ধু বান্ধৱীসকল এতিয়া আমি জ্বলাই দিম মানে ধূপ। ইয়াত ধূপ লৈ লৈছোঁ, জ্বলাই দিম। আৰু ইয়াত চাওক, কেৱল সকলোৱে পূৰা একদম ধূপ চাকি জ্বলাই দি দিছে। আৰু বন্ধুসকল এতিয়া আমি ধূপ চুপ জ্বলাই দি কেনে অলপ জ্বলাই আহিলোঁ। আপোনালোকক সুন্দৰকৈ দেখিবলৈ চেষ্টা কৰি যাম, চাই থাকিব। আৰু ইয়াত এটা মন্দিৰ চাওক। আৰু মানুহ বহুত ইয়াত আজি, যিহেতু মাঘৰ মাহ চলি আছে। আৰু বন্ধুসকল চাওক, ইয়াত এটা মন্দিৰ। তো ইয়াত আপোনালোকে ফটো চটো উঠি পূৰা হেৰি কৰিব পাৰে। আৰু বন্ধুসকল আপোনালোকে ইয়াত মানে এডাল গছতে পূৰা সুন্দৰকৈ লাখ লাখ পূৰা গামোচা দেখিবলৈ পাব। আৰু গামোচাবোৰ এটা মানে সেইৰ কাৰণে দেই, যাতে আশাটো পূৰণ হয় বুলি ভাবে। তো আপোনালোকক দেখুৱাই আছোঁ, চাই থাকিব। আৰু ইয়াৰ পুখুৰী চাওক, বহুত ডাঙৰ পুখুৰী ইয়াত। আৰু বন্ধুসকল চাওক, পানীৰ মাজত সৰুৱা শ্ৰীকৃষ্ণ আছে চাওক, আপোনালোকে দেখিছে। ইয়াত ঘৰত পৰি আছে, সেইবাবে সুন্দৰকৈ দেখিবলৈ পোৱা নাই। আৰু বন্ধুসকল এতিয়া এইপিনে গৈ আছোঁ। তো ইয়াতে আছে এডাল ডাঙৰ চাই গছ, আৰু গছডালত আপোনালোকে দেখিবলৈ পাব শুদ্ধ কেৱল গামোচা হোৱা চাওক। গৈ আছোঁ ওচৰলৈ, চাই থাকিব। বন্ধুসকল চাওক, পূৰা গামোচা গছডালত। আৰু বন্ধুসকল এতিয়া আমি আহি গ'লোঁ ভিতৰলৈ, য'ত নেকি আপোনালোকে দেখিবলৈ পাব কেৱল গামোচা এয়া চাওক, কেৱল গামোচা গছডাল পৰা গামোচাৰে সেই কৰি আছে। আৰু এই গামোচাবোৰ বান্ধে এই কাৰণে মানে মনতে যদি আপোনালোক কিবা এটা ভাবে, তো সেই বস্তুটো সম্পূৰ্ণ হয় বুলি কোৱা হয়। তো আপোনালোকে আহি ইয়াত সুন্দৰকৈ গামোচা বান্ধিব পাৰে। তো চাই থাকিব।
আৰু বন্ধুসকল চাওক আপোনালোকে ইয়াত মানে গছডালত আপোনালোকে গামোচা দেখিবলৈ পাইছে, কেৱল গামোচা এই থাকক। আৰু মানুহ চাওক, বহুত মানুহ আজি ইয়াত, যিহেতু মাঘৰ মাহ চলি আছে, তো একেদিন পূৰা মানুহ হ'ব ইয়াত আজি। আৰু গছডালো বহুত ডাঙৰ, আৰু গছডালত কেৱল গামোচা। আৰু বন্ধু বান্ধৱীসকল এতিয়া আমি অলপ বেলেগ চাইডে আহিলোঁ, মানে ইয়াত দোকান চোকান দেখিছোঁ আহি গ'লে এইখিনে। ইয়াত বহুত বস্তু পাব আপোনালোকে, খনা মালা লগতে খোৱা বস্তুবোৰ দেখি আছোঁ চাওক। খনা মালা বেছিকৈ ইয়াত ছোৱালীৰ বস্তুবোৰ লগতে আৰু বন্ধুসকল এইপিনে চাওক ফটোৰ দোকান, এয়া বৰ্তমান ফটো কেৱল ফটো আপোনালোকে দেখিছে। ইয়া চাওক মন্দিৰৰ বস্তু, ইয়া চাওক মন্দিৰৰ অকল আমি গৰখীয়া গাঁৱৰ পৰা সুন্দৰকৈ ওলাই আহিলোঁ, ওলাই আহি এতিয়া ঘৰলৈকে গৈ আছোঁ। তো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব, এনেকুৱা কৰিব। তো নতুন এটা ভিডিঅ'ত আকৌ লগ পাই আছোঁ। তো আজিলৈ ইমানতে আহিছোঁ, বাই বাই।